গুড মৰ্ণিং ট্ৰেভেল জিন্দেগীলৈ সকলোকে স্বাগতম জনাইছোঁ। গৰম পানীৰে আৰম্ভ কৰিছোঁ ৰাতিপুৱাটো, মানে দিনটো আৰু মানে সদায় খালী পেটত উঠিয়েই গৰম পানী এগিলাচ খাওঁ। দিনটোৰ কাৰণে ফ্ৰেছ লাগে, গেছৰ প্ৰব্লেম নাইকিয়া হয়। আৰু যদি আপুনি খোৱা নাই, খাবলৈ আৰম্ভ কৰি দিয়ক। আৰু নিজৰ ভিডিঅ' নিজে চাই আছোঁ, মানে আপলোড কৰাৰ পিছত এবাৰ চাই ভাল লাগে। মানে আপলোড কৰাৰ আগত কেইবাবাৰো ৰিভিউ কৰা হয়, কিন্তু আপলোড কৰাৰ পিছত আকৌ এবাৰ চাবলৈ মন যায় নহয়, তাকে চাই আছোঁ। এইকেইদিন গাঁৱত আছিলোঁ, কিবা এটা বেলেগ ভাল লাগি আছিলে, মানে গাঁৱৰ পৰিৱেশত যদিও ঘৰুৱা টেনশ্যন থাকে, তথাপিও গাঁৱলীয়া পৰিৱেশত থকাৰ মজাটো বেলেগ। এতিয়া আহি আকৌ কংক্ৰিটৰ মহাৰণ্য পালোঁহি, মহাৰণ্য নহয়, কংক্ৰিটৰ মহানগৰী পালোঁ। আৰু এতিয়া অকণমান বজাৰ কৰি লৈ আহোঁ। তো বজাৰ লৈ ল'লোঁ, আন্দা ল'লোঁ, কণী আৰু এইটো ৰ'জ বিস্কুটটো লৈছোঁ। সেইটো ভাল লাগে, কিন্তু মই বেছি ভাল পাওঁ প্ৰাণৰ যে এটা যে থাকে, অলপ মিঠা মিঠা লাগে যে টোষ্ট, সেইটো বেছি ভাল লাগে, কিন্তু সেইটো ইয়াত নাই। আৰু খুচুৰা নোহোৱাৰ কাৰণে 4টা চকলেট দি দিছে। বজাৰটো কৰি ল'লোঁ আৰু এতিয়া আন্দাটো মোক ৰেগুলাৰ লাগেই, খাওঁৱেই মই সেইটো। আৰু মই থকা ঘৰটো হৈছে হাতীগাঁও হাইস্কুলৰ ওচৰত। এই ঘৰটোত মোৰ কেইবাবছৰ হ'ল, প্ৰায় 4-5 বছৰমান হ'ল। প্ৰথমতে ইয়াত 2.5 বছৰ 3 বছৰমান আছিলোঁ। তাৰপিছত মাজতে 6-7 মাহমানৰ এটা গেপ পৰিছিল, এটা জেগাত চেঞ্জ হৈছিল, কিন্তু আকৌ ইয়ালৈ গুচি আহিলোঁ। কাৰণ কেম্পাছত থাকি মোৰ বিৰাটেই ভাল লাগে হৈছে, সলনি কৰিবলৈ মন নাযায় মানে। আৰু মই ৰুমত বম তলা এটা মাৰোঁ, এইটো মাৰোৱাৰী তলা একদম। এইটো 4-5 বছৰমানে হ'লে আৰু বয়স। ব্ৰেকফাষ্ট চকলেট, ইয়াৰ পিছত গৰম পানী আৰু ৰ'জ বিস্কুট, তাৰপিছত আণ্ডা বইল আৰু দাইল ভাত। ৰুমত থাকিলে মই বিচনাত নুশোঁ, তলত তুলিখন পাৰি লওঁ, মানে ফ্ল'ৰত। টোপনি কিবা তেনেকৈ বেছি ভাল হয় মানে। বিচনাখনত কিবা শোৱাতকৈ তলত যেতিয়া ফ্ল'ৰত পাৰি লোৱা হয়, যিসকলে মানে গ্ৰাউণ্ড ফ্ল'ৰ নহয় দেই, গ্ৰাউণ্ড ফ্ল'ৰত থাকিলে বেমাৰ হয়, মানে তলৰ পৰা ঠাণ্ডাটো আহেতো, তেতিয়া বেমাৰ হয়। যিসকলে ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰত থাকে, মই এতিয়া ছেকেণ্ড ফ্ল'ৰ, সেইকাৰণে মোৰ বিৰাট ভাল লাগে ওপৰত এনেকৈ পুৰা ঢালাইটো পাৰি লওঁ। আৰু ইফালৰ পৰা গৈ লওঁ, সিফালৰ পৰা গৈ লওঁ, পৰাৰ ভয় নাই মানে। ভাতটো বহাব লৈছোঁ, কণীটো খালি এনেকৈ যে দিছোঁ মই ভাতত, এইটো খালি ভালকৈ মই ব্ৰাছ মাৰি ধুই লৈছোঁ দেই কণীটো, নহ'লে এনেকৈ ডাইৰেক্ট নিদিব, মানে ক'ত কি থাকে ঠিক নাই। চাহ যিহেতু মই খাই বেয়া পাওঁ, সেইকাৰণে এইটো আৰু গৰম পানী। আৰু মোৰ মানে এইটো ৰুমৰ সেইফালে এটা কেম্পাছ আছে, কেম্পাছৰ বিল্ডিংটো নতুনকৈ বনাই আছে, এখন ছাদ আছে। আৰু ছাদখনত মই আজি প্ৰায় চাগে 1 বছৰ 1.5 বছৰমানৰ পৰা কেইটামান মোৰ পোহনীয়া জীৱ জন্তু ইয়াত আছে। মানে কি আছে, কেইটামান ঘনচিৰিকা, কেইটামান কাউৰী, শালিকা আৰু কপৌ কেইটামান আহে ইয়াত, সদায় ভাত খাব আহে। মই যদি ৰাতিপুৱা দেৰিকৈ উঠোঁ, তেতিয়া মোক আহি মাতি থাকে, চিঞৰি থাকে। মই নোহোৱাকেইদিন তাহাঁতলৈ মোৰ বেয়া লাগে, উপায়ো নাই। তো এতিয়া মই ভাত দিছোঁ, সিহঁতে খাই আছে চাব। আৰু মোৰ কাৰণে যেতিয়া ভাত বনাওঁ, তাহাঁতৰ কাৰণে কেইটামান বেছিকৈ বনাই দিওঁ। দেখিলে নহয়, এতিয়া খাই আছে। আজি অৱশ্যে কপৌ বা কাউৰীকেইটা অহা নাই, বেলেগ বেলেগকৈ আহে, মানে কেইটামানে খাই গৈ কেইটামান আহে, আকৌ কেইটামান আহিব। তো ভাল লাগে ইয়াত মোৰ পোহনীয়া। আৰু কেলকাতাৰ পৰা অনা 3 নম্বৰ যোৰ জোতা পিন্ধি তাক শুভ কামত যাবলৈ লৈছোঁ। শুভ কামটি হ'ল, আজি এখন গাড়ী চাবলৈ গৈ আছোঁ। মানে লওঁ নলওঁ সেইটো গম নাপাওঁ, সেইটো চব যদি ঠিকে থাকে ল'বও পাৰোঁ, কিন্তু চাবলৈ গৈ আছোঁ। প্ৰথমতে চাই আহোঁ, যদি পচন্দ হয়, যদি চব মিলে, যদি ফাইনেন্স হয়গৈ, তেতিয়াহ'লে কিন্তু লৈ ল'ব পাৰোঁ। যেনেকৈ ল'ৰাৰ কাৰণে কইনা চাব যায়, পচন্দ হ'লেহে বিয়া পাতে, তেনেকৈ ময়ো এতিয়া যাব লৈছোঁ গাড়ী চাবলৈ। পচন্দ হ'লেহে গাড়ী কিনিম, নহ'লে নেলওঁ। তো আহি গাড়ী শ্ব'ৰুম পালোঁ। শ্ব'ৰুম মানে এইটো কিন্তু ফাৰ্ষ্ট হেণ্ড নহয়, ছেকেণ্ড হেণ্ড গাড়ীৰ শ্ব'ৰুমহে। মই ছেকেণ্ড হেণ্ড গাড়ীহে চাব আহিছোঁ, কাৰণ কিয়নো তেলৰ যিহে দাম, এটলিষ্ট নতুন গাড়ী লোৱাতকৈ ভাল কণ্ডিশ্যনৰ ছেকেণ্ড হেণ্ড গাড়ী এখন লৈ লওঁ, সেই বচা পইচাখিনিৰে তেল ভৰাম। কেনেকুৱা আইডিয়াটো কেনেকুৱা লাগিছে? আৰু মোৰ বন্ধু এজন আছে ইয়াত, আকাশ, আৰু মই এড্ৰেছটো ইয়াত আছে গেলেক্সি অটো ৱৰ্ল্ড। আপোনালোকে দেখাই পাইছে। ভিতৰলৈ সোমাই যাওঁ এতিয়া, তাৰপিছত মই কৈ আছোঁ গেলেক্সি অটো ৱৰ্ল্ডৰ ইয়ালৈকে সোমাই যাওঁ, ভিতৰলৈকে সোমাই যাওঁ। বহুত কেইখন গাড়ী ইয়াত মই দেখিছোঁ। মোৰতো বলেৰোখন ভাল লাগে, থাৰখন ভাল লাগে, কিন্তু তেলৰ যিহে দাম ভাই, থাৰ চলাব নোৱাৰোঁ। এখন আছে XUV, চব কিন্তু ছেকেণ্ড হেণ্ড দেই, চব ছেকেণ্ড হেণ্ড গাড়ী, কিন্তু ভাল ভাল কণ্ডিশ্যনৰ গাড়ীয়ে আছে। মই আহিছোঁ, কিন্তু এনেকৈ ভিডিঅ' বনাই থাকিলে নহ'ব, মেইন মালিকক লগ ধৰিব লাগিব। আগতে মালিকক লগ ধৰোঁ, বহুত গাড়ী আছে ইয়াত।
একদম স্কৰপিঅ'ৰ পৰা, ডাষ্টাৰৰ পৰা, ইনোভাৰ পৰা, বলেৰোৰ পৰা, ভায়ানাৰ পৰা চব আছে। ইয়াত মই য'ত আহিছোঁ তাৰ এড্ৰেছটো হৈছে আপোনালোকে হাইৱে পেলেচ হোটেল আছে তাৰ অপজিট চাইডে চাব, আৰু এইফালে টাটা মটৰ্ছৰ শ্ব'ৰুম এটা আছে, মানে গেম ভিলেজ গুৱাহাটী যিটো খানাপাৰা আৰু জালুকবাৰী যিটো হাইৱে আছে, সেই হাইৱেটোত আপোনালোকে যদি জালুকবাৰীৰ ফালৰ পৰা আহে তেতিয়াহ'লে বশিষ্ঠ চাৰিআলি নাপাতে, মানে এইখিনি লালমাটি বুলিয়ে কয়, গেম ভিলেজ বুলি কয়, লালমাটি বুলিও কয়, মুঠতে লালমাটি পোৱাৰ আগত জালুকবাৰীৰ ফালৰ পৰা আহিলে, আৰু যদি খানাপাৰা ফালৰ পৰা আহে তেতিয়াহ'লে জাষ্ট লালমাটি গেম ভিলেজ পাৰ হৈয়ে আপোনালোকে লেফ্ট ছাইডে দেখিব, আৰু জালুকবাৰীৰ ফালৰ পৰা আহিলে ৰাইট ছাইডে এইফালে আছে হাইৱে, এখন হাইৱে পেলেচ হোটেল, আৰু এইফালে আছে টাটা মটৰ্ছৰ ডাঙৰ শ্ব'ৰুমটো, তাৰ ওচৰতে আছে এই গাড়ী বাৰু চাম, কণ্ডিশ্যনো চাম, দামো সুধিম কোনখন গাড়ী কি দাম, কিন্তু এতিয়া ভিতৰলৈকে যাওঁ, প্ৰথমতে আকাশক লগ ধৰি দিওঁ, কাৰণ তাক লগ নধৰিলে মই ডিছকাউণ্ট নাপাম। এতিয়া আকাশ আছে ভিতৰত, নমস্কাৰ। মই ভিতৰলৈ নাযাওঁ, জোতা নখোলো, তুমি বাহিৰলৈ আহা। কেনেকুৱা লেভেল, কাষ্টমাৰৰ কেনেকুৱা লেভেল দেখিছে, মালিকক বাহিৰলৈ মাতি লৈ আহিছোঁ। আৰু এয়া হৈছে বন্ধু আকাশ, নমস্কাৰ। আৰু খুব ধুনীয়া এতিয়া গাড়ী চাব আহিছোঁ, একদম যদি মোক দেখুওৱা কোনখন গাড়ী দেখুৱাবা, কম দামৰ ভাল কণ্ডিশ্যনৰ গাড়ী লাগে প্ৰথম মোক। অঁ ইমান পইচা নাই ভাই, ডাইৰেক্ট কথা। ডিজেল ল'ম বুলি পেট্ৰল ল'ম বুলি পেট্ৰল লওঁ নেকি, ডিজেল নে পেট্ৰল চাওঁচোন বাৰু, ডিজেলো চাওঁ পেট্ৰলো চাওঁ নে কি কয় ৰাইজ, এনেই আপোনালোকে কমেণ্ট বক্সত দিবচোন, পেট্ৰলৰ ল'লে ভাল হয় নে ডিজেলৰ ল'লে ভাল হয়। বাইকটো বাৰু পেট্ৰলেৰে চলাই আছোঁ। মোক কি দেখুৱাব প্ৰথম, XUV এখন আছে, ভাল লাগে, বহুত হেভি হৈ যাব নেকি, আমাৰ গাঁৱৰ ৰাস্তাটো অলপ সৰু, মানে XUVখন নোসোমাব নেকি তাকে ভাবিছোঁ। বলেৰোখন মোৰ ভাল লাগে, বলেৰোখন চাম। আচ্ছা লক আছে, লক লৈ আহিব। আৰু থাৰখন মই বেক কেমেৰা দেখুৱাইছোঁ ৰ'ব, ভালকৈ দেখিব তেতিয়া। এখন আছে থাৰ, এখন থাৰ, এইখন আছে, এখন ৱেগনাৰ আছে, এখন আছে হুণ্ডাই ভাৰ্না আছে, থাৰ আছে, বলেৰো আছে, ইলেণ্ট্ৰা আছে বহুত গাড়ী আছে। এইখন আইকন হয়, XUV, এইফালে ডাষ্টাৰ, স্কৰপিঅ'। এই চাবি চাওক, 1 কেজিমান আছে চাবি না। বলেৰোত বহিছোঁ আগৰ ফালে গুচি নাযায়তো ভাঙি চিঙি, মই আকৌ নতুনকৈ গাড়ী শিকিব লাগিব না, শিকি পেলাইহে চলাব লাগিব। হেৰি নহয়, এইখন চাব পৰা 2017 হয়। এখন কেতিয়া 2017 পাৱাৰ প্লাছ হয়, SLX, চলিছে তোমাৰ 59,000। 59,500, 25 কিলোমিটাৰ চলিছে। কিমান এইটো কৈছে, কিমান এখন আমি 645 কৰিছোঁ, 645। আচ্ছা মোৰ কাৰণে কিবা হৈ যাব, তুমি মই লোৱা হ'লে কিবা আইফেল হ'ব বাৰু, খুলি লৈছোঁ বাৰু। এখনটো বাৰু ঠিকে আছে, ভালেই লাগিছে চব। আৰু চাব পৰাকৈ XUVখন চাব পাৰোঁ, ৰাইট। XUVখনে মানে কিবা এটা বেলেগ ভাল লগা এখন গাড়ী। ৰাকেশৰ লগত, ৰাকেশো আহি আছে দেই, মই এইখিনিতে কওঁ ৰাকেশো আহি আছে, মানে ভালেই খবৰ। আৰু প্ৰত্যেকটো মুহূৰ্ততে ইজনে সিজনৰ লগত থাকোৱেই যিহেতু, গতিকে ৰাকেশো আহি আছে, আৰু গাড়ী কিনিম বুলি, মানে গাড়ী চাবহে আহিছোঁ, আৰু সিও অলপ চইচ কৰি দিব মোক। চাব আহিছোঁ। এইখন কেতিয়া? এইখন 2012 হয়। 2012 83,000 চলিছে ন? 2012। আচ্ছা, তো এইখনৰ হেৰিটো কিমান, প্ৰাইচটো? আমি প্ৰাইচটো 570 ন? 570। আচ্ছা 570 হ'লে ভালেই কিন্তু দেই, 570 মানে এইখনৰতো এনেই কিমান আহে? 16-17 মান আহে, 16-17 মান। গতিকে বহুত কমত 10 লাখ টকাৰ তেল আৰামছে ভৰাব পাৰিম এখন, বহুত দিন চলিব পাৰিম। স্কৰপিঅ' আছে ন? এইখনতো আৰু কথাই বেলেগ, তাতে আকৌ হোৱাইট স্কৰপিঅ', 2012 ন? এইখনো ধুনীয়া হৈ আছে ন কণ্ডিশ্যন? বহুত ধুনীয়া। এক্সট্ৰা টায়াৰ এলয় লগোৱা আছে, খুব ধুনীয়া। মই বেক কেমেৰাত দেখুৱাই আছোঁ। এইখনৰ 2012 কিমান কোৱা হৈছে এখন? এইখন তোমাৰ 465। এইখনে আহিয়ে যায় নেকি এইখন? হেৰি স্কৰপিঅ' ডিজেল ন? ডিজেল I10ও আছে। অঁ এইখন কিন্তু বিৰাট ভাল গাড়ী আকৌ, I10খন। মই বেক কেমেৰাত দেখুৱাইছোঁ, এবাৰ চাই লওক ৰ'ব।
এতিয়া মই চালোঁ আৰু এখন আছে i10 i10খনৰ কিমান i10 2000 তোমাৰ 11 হয় 11 ন এখন তোমাৰ 2,45,000 2,45,000 এখন পেট্ৰল নে ডিজেল পেট্ৰল হয় পেট্ৰলৰ ন এখন পেট্ৰলৰ আচ্ছা আৰু এখন এমএছখন 2013 হয় এখন আহিব 330 এখন পেট্ৰল ডিজেল এখনো ডিজেল হয় এখনো ডিজেল কিমান কৈছে এখন 330 আৰু বহি থকা ইনোভাখন এখন আহিব 2014 হয় ইনোভা সেকেন্ড টপ মডেল এখন তোমাৰ আহিব 830 আৰু চলিছে চলিছে হেৰিখন কিমান চলিছে i10 খন i10 56,000 চলিছে বেছি চলা নাই এমএছ খন 73 আচ্ছা বঢ়িয়া আৰু এখন বলেৰো আছে এখন আছে 2000 তোমাৰ এখন বলেৰো আছে এখন 10 হয় এখন আমাক লাগে তোমাৰ 320 সেইখন ডিজেলে হয় এখনো ডিজেল চলিছে কিমান এখন চলিছে 98,000 ওকে তো আৰু সেইখন ওমনি এখন আছে ন ওমনি 2015 এখন তোমাৰ আমাক কিমান দিব লাগিব 230 মান দিলে হৈ যায় আচ্ছা এখন পেট্ৰল পেট্ৰল কিমান চলিছে এখন অলমোস্ট 47 মান চলা আছে 47 মান চলিছে ল'ৰা ছোৱালী হ'লে সেইখন মাথা মাৰিব লাগিব স্কুলত দিয়াৰ কাৰণে বঢ়িয়া হ'ব 8 চিটাৰ এখন বঢ়িয়া হ'ব তো ভালেই লাগিছে এতিয়া মই যদি লওঁ বুলি ভাবোঁ একদম মোক কোনখন চাজেষ্ট কৰিবা কোনখন ল'ম তুমি এতিয়া এছইভি ল'ম বুলি ভাবিছা না চিডানত ল'ম বুলি ভাবিছা সেইটো চোৱা স্কৰপিঅ'খন কিন্তু ল'লে তুমি বহুত ধুনীয়া হয় কিন্তু স্কৰপিঅ' এক্সইউভি নহ'লে ভাৰ্না ফ্ৰুইডিক এখন আছে তোমাৰ পেট্ৰল আৰু এই ডাষ্টাৰখন আছে ডাষ্টাৰখনো আছে এখন ডাষ্টাৰখন কিমান চলিছে বুলি ক'লো আমি ডাষ্টাৰখন এখন 70 মান চলা আছে 70 মান চলিছে কি কেতিয়া এখন 2013 হয় আৰু এক্সজেড টপ মডেলখন কিমান কৈছে এখন 470 ধুনীয়া তেতিয়াহ'লে মানে ল'ব পৰা এটা হেৰিত আছে আৰু ফাইনেন্স হয় নে নহয় ফাইনেন্স হৈ যায় ৰিফাইনেন্স হয় বঢ়িয়া তেতিয়া ফাইনেন্স আমাৰ HDFC হিৰো মহেন্দ্ৰ IDFC চবৰে আছে চলাৰ পৰা ডাউন পেমেণ্ট কিমান মান দিব লাগিব ডাউন পেমেণ্ট নিজৰ কথা এনেকুৱা তথাপি কিবা পাৰ্চেণ্টেজ আছে নেকি মানে মিনিমাম ইমানটো দিব লাগিব 30% মান দিব লাগিব 30% দিব লাগিব 30% হ'লে ঠিকে আছে বঢ়িয়া ঠিক আছে বাৰু আৰু চাই লওঁ বৰ ধুনীয়াকৈ এখন নহয় এখন মোৰ এখন নিবিকো বাপৰে বাপ এইফালেহে এখন আছে থাৰখন এখন কেতিয়া এখন 2017 কিমান চলিছে এখন 35,000 চলিছে মাত্ৰ 35 চলাই নাই দেখোন নাই মোৰ বাইকখনে তাতকৈ বেছি চল হৈছে এতিয়া কিমান এখন এইখন তোমাৰ আমি এনে 850 পোৱা দাম 850 যদি তোমাৰ ফাইনেলি লৈ অকণমান মানে ইফাল সিফাল হ'ব আৰু এখনতো ল'ব মনে যায় এইখনৰ চলোৱা মজাটোৱে বেলেগ এইখনৰ বহি যিটো বেলেগ এটা আৰু পূৰা এইফালে এখন ভাৰ্না আছে ভাৰ্নাখন কিমান এখন তোমাৰ 2012 হয় 2012 3,95,000 কিমান চলিছে এখন তোমাৰ 67 3,95,000 আৰু এখন ৱেগনাৰ আছে ন এখন 2015 সেইখন কিমান এখন তোমাৰ 360 মান আহিব 360 ন ধুনীয়া হৈ আছে ন ধুনীয়া হৈ আছে এখন পেট্ৰল নে ডিজেল পেট্ৰল হয় এখন পেট্ৰল আৰু ভাৰ্নাখন ডিজেল হয় সেইখনটো বাকী এইখন ডিজেল হয় সাৰখন ডিজেল ন ডিজেলৰ আকৌ কৈছিলোঁৱেই আহি গ'ল থেংক ইউ দেই অহাৰ কাৰণে বন্ধুৱে মাতিলে কিয় নাহিম কাৰণ ইমান এটা শুভ দিনত মোক মাতিছে আৰু গাড়ী লৈ বোলে এইজনো মোৰ বন্ধু আকৌ ইয়াকতো পাই থাকে দুইজনকে পাই থাকে মোৰ ইনষ্টাগ্ৰামত হওক ফেচবুকত হওক ইউটিউবত ভিডিঅ'ত হওক তো ই ক'লে যে হেৰি গাড়ী এখন লওঁ কি ল'লে ভাল হয় আহাচোন এবাৰ চাবা ময়ো আহিলোঁ ফাৰ্ষ্ট হেণ্ড ল'বতো নোৱাৰোঁ হা ফাৰ্ষ্ট হেণ্ড ল'বতো নোৱাৰোঁ নতুন ল'বতো নোৱাৰোঁ ফাৰ্ষ্ট হেণ্ড লোৱাৰ প্ৰয়োজন কি প্ৰয়োজন নাই তেল বেছিকৈ ভৰাম ছেকেণ্ড হেণ্ড ল'ম তাতকৈ তেল বেছিকৈ ভৰালে হ'ল আৰু তেলৰ দাম বা কিমান হ'বলৈ গৈ আছে সেইটো আমি নাজানো সেইকাৰণে সেইখিনি পইচা বচাই তুমি ঠিক আছে আৰু ফাৰ্ষ্ট হেণ্ড মানে ইয়াত যিখিনি কণ্ডিশ্যনত আকাশে গাড়ী ৰাখে তো ইয়াত মানে তোমাৰ শ্ব'ৰুম কণ্ডিশ্যন টাইপ মই কাৰণ মই ইয়াত আহিয়ে থাকোঁ যিহেতু আমাৰ আহি থকা হয় আড্ডা হয় ইয়াতে মাজে মাজে আৰু বিভিন্ন গাড়ী চাব আহি থাকোঁ মই গাড়ীৰ খুব চকিন হয় তো সেইকাৰণে দেখোঁ গাড়ীবিলাক কিমান ধুনীয়াকৈ ৰাখে গোটেই মানে আকৌ নতুনকৈ কইনা সজোৱা টাইপ সজায় আৰু কণ্ডিশ্যন বিৰাট ধুনীয়া গোটেইখন কণ্ডিশ্যন তুমি চালা চালোঁ কোনখন পচন্দ হৈছে মোৰ এতিয়াতো এক্সইভিখন পচন্দ হৈছে আৰু স্কৰপিঅ'খনো পচন্দ হৈছে এক্সইভি লৈ লোৱা মইতো এক্সইভিয়ে চলাই আছোঁ গতিকে স্কৰপিঅ'খনো বেয়া লগা নাই আকৌ স্কৰপিঅ'খনটো বঢ়িয়া লাগিছে মজা লাগিব এখন ভালেই পাওঁ মই কিন্তু এক্সইভি মই টি চাৰ্টো হোৱাইট পিন্ধি আহিছোঁ আকৌ কিবা মিলিছে নেকি ঠিক নাই আকৌ দেই মোৰ ফালৰ পৰা মোৰ চাইছে এক্সইভি লোৱা কাৰণ মই আজি
কিমান বছৰ হ'ল আজি 4-5-6 বছৰমান মই XUV চলাই আছোঁ গতিকে XUV মই ৰিফাৰ কৰোঁ ভাল লাগে খুব বেছি ভাল লাগে তুমি মোৰ লগতো বহুত জেগাত গৈছোঁ বহুত জেগাত দীঘল জাৰ্ণি ধুনীয়া লাগে বহুত ধুনীয়া লাগে সেইটোৱে আৰু তাতকৈ দামী ল'ব পৰা নাই আচলতে তাতকৈ দামী ল'লে কি হয় নাজানো নাই হ'ব এইখনে ঠিক আছে এইখন একেলগে ঠিক আছে XUV ঠিক আছে তেতিয়াহ'লে চাওঁ দেই চব যদি মিলে খালি মিলাব লাগিব আৰু হয় নহয় আপোনাৰ মিলাব ফাইনেন্স কৰাই দিব নহ'লে ফাইনেন্সে কৰিব লাগিব ফাইনেন্স কৰি লৈ পেলাই মাহটোত ইউটিউবৰ পৰা যিমান পইচা আহে তাৰে 10% দি থাকিলে হ'লে পেলাই এইখনো ভাল লাগিছে মানে কি ক'ম আৰু এই যে ৰাস পূজাত এইবিলাকত গ'লে যে ছোৱালী ঢেৰ দেখা পায় যে ইজনীও ভাল লাগে সিজনীও ভাল লাগে সিজনী আহে শাৰী পিন্ধি সিজনী আহে মেখেলা চাদৰ পিন্ধি গাড়ী চাব আহিলে তেনেকুৱাই সমস্যা হয় যে চবেই ভাল লাগে গাড়ী চব গোটেইখনে লৈ যাব মন যায় গোটেইখনকে উঠাই দিলোহেঁতেন পইচা পাতি থকা হ'লে নাই কাৰণেহে এতিয়া এইখনো ভাল লাগে এইখনো ভাল লাগিছে XUVখন ইমান ধুনীয়া গাড়ী চকা টকা কি ফিনফিনীয়া হৈ আছে আকৌতো লৈ ল'ব পাৰোঁ বলেৰোখন এইখন চাওক কি চিকচিকীয়া হৈ আছে বলেৰো চকা টকা একদম মজা হৈ আছে যি নহওক বাৰু কিবা এখনতো ল'ম সেইটো খাটাং খুব সোনকালে ল'ম তাতকৈ ডাঙৰ কথাটো হ'ল মই আকৌ গাড়ী চলোৱাত ইমান এক্সপাৰ্ট নহয় মানে ইমান দিনে গাড়ী লোৱাৰ কোনো প্লেনিং নাছিল আৰু যেতিয়া গাড়ী ল'ম বুলি ভবা হয় তেতিয়াহে শিকোঁ তাৰমানে নহ'লে কি হয় আগতীয়াকৈ যদি শিকোঁ তেতিয়াহ'লে মানে কিনো লাগি থাকে প্ৰথমতে বাইক চলাব জনা নাছিলোঁ যেতিয়া বাইক চলাব জনা হ'লোঁ তেতিয়া বাইকখন লাগিবই মানে লৈয়ে ল'লোঁ এনেকুৱা হ'ল এতিয়া মানে গাড়ী যদি ল'ম বুলি ভাবিছোঁ গতিকে শিকিবতো লাগিবই ইমান দিনে শিকাও নাছিলোঁ গতিকে এতিয়া শিকা ষ্টাৰ্ট কৰিম তাৰপিছতেই কিবা এটা ভাবিম আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ ফলত আৰু গতিকে গাড়ী চালোঁ পচন্দ হৈছে নোহোৱা নহয় কিন্তু মেইন বস্তুটো হৈছে পইচা লাগিব যাব ল'লোঁ পলদা আহি পেলাই পলদা গাড়ী ল'ম বুলি আহিছোঁ সহায় সহযোগিতা কৰিব লাগিব নিশ্চয় ভৌকা মাছ ল'ম বুলি ভাবিছিলোঁ মানে ভকুৱা মাছ বাহু মাছ কিন্তু সৰু বাহু মাছ খাই লাভ নাই টেষ্টটো নাই সেইকাৰণে মই ৰৌ মাছ লৈ যাম ৰৌ মাছ এটা লৈ যাম ধুনীয়াকৈ বইল বনাম মজা আৰু ফাইনেলি আহি যিহেতু নিজৰ ৰুমটো পালোঁ আৰু এতিয়া লাহেকৈ মাছ বইল বনাম কচু নাই কি উপায় নাই আৰু মাছ বইল বনাম কচুৰে ভাত এতিয়া ভাত বনাবলৈ লৈছোঁ নিজৰ ৰুমত আৰু কি বনাম কি আয়োজন কৰিছে এবাৰ চাব নেকি মানে বজাৰ কৰাটো আপোনালোকে দেখিছে মাছ লৈছিলোঁ কিন্তু তথাপি এবাৰ চাওকচোন কি আয়োজন কৰিছোঁ যিহেতু মই ভাল পাওঁ বইল সেয়ে এইটো কচু এয়া আলু এয়া ধনিয়া এয়া মাছ এপিচ ৰাতিপুৱালৈ এই 2 পিচ এতিয়া খাম এয়া হ'ল আদা নহৰু আৰু এয়া হ'ল জলকীয়া অকল এয়াই ইয়াত কোনো মা মছলা বেলেগ নাই কাৰণ বইলততো মা মছলা নিদিয়েই আৰু বইল যিহেতু মই খাই ভাল পাওঁ তাকো মাছ বইল সেয়ে অকল আদা নহৰু আৰু ধনিয়া ৰাখিছোঁ স্মেলটোৰ কাৰণে এতিয়া মই খানাটো বনাই লওঁ তাৰপিছত মই আপোনালোকক দেখুৱাম আৰু হৈ গ'ল মাছৰ আঞ্জা মানে সিজোৱা আঞ্জা বইল বনাওক এতিয়া হ'ব আনবক্সিং বইল ফিছ ইয়া কালাৰ নাই মাক জুকাৰবাৰ্গ টাইপৰ ঢেকঢেকীয়া বগা সাইজ ভাইজ নাই কিন্তু মাল তাগৰা আছে টেষ্টি হ'ব মাছৰ বইল আৰু আপোনালোকে জানে যে মই মাছ বিৰাট ভাল পাওঁ আৰু বইল টাইপৰ খানা ভাল পাওঁ মই মছলা জাতীয় খানা ইমান ভাল নাপাওঁ বইলে ভাল পাওঁ সেইকাৰণে বইলে বনাওঁ আৰু ৰুমত মোৰ মেক্সিমাম মাছ হওক মাংস হওক দাইল হওক কণী হওক এভৰিথিং ইজ বইল 2 পিচ মাছ লৈছোঁ আৰু এয়া হৈছে ভাত সুন্দৰ পৰিৱেশ বজাৰ কৰি ভাত বনাই খাই লৈ এতিয়া বুন্দা ডালত অৰ্থাৎ মই বিচনাত পৰিছোঁ আৰু ধুনীয়াকৈ শুই যাওঁ টিপটপ খানাটো খালোঁ গতিকে আপোনালোকে চাই আছে ট্ৰেভেল জিন্দগী চাবলৈ আৰম্ভ কৰিছে মৰম দিবলৈ আৰম্ভ কৰিছে চাই থাকিব সদায় এনেকৈ সদায় মৰম দি গৈ থাকিব কিবা যদি ভুল ভ্ৰান্তি হয় কমেণ্ট বক্সত জনাব এইখিনিকে কৈ এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি